নমস্কাৰ সকলোকে মোৰ নৱনিৰ্মিত ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি মোৰ দৈনন্দিন জীৱনৰ কিছুমান কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। তেন্তে ব'লকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া ব'লক বেলকনিৰ পৰা বাহিৰখন এবাৰ চাই লওঁ। আৰু এয়া মই ৰাতিপুৱা ব্ৰাছ কৰি মুখ হাতখিনি ধুই ল'লোঁ। আৰু এতিয়া সময় হৈছে এগিলাচ বা একাপ পানী খোৱাৰ। পানীখিনি খাই উঠি মই এয়া ৰাতিতে তিয়াই থোৱা ড্ৰাই ফ্ৰুটছখিনি খাবলৈ লওঁ। আৰু এতিয়া সময় হৈছে দৌৰা দৌৰিকৈ অলপ য়োগা কৰাৰ। যিহেতু মোৰ কলেজ যাব লগা আছে, গতিকে মই দৌৰা দৌৰিকৈ বিচনাতে অলপ য়োগা কৰি আপোনালোকক দেখালোঁ। যদি আপোনালোকে বিচাৰে মই পিছত কেতিয়াবা ক'ত কেনেকৈ আৰু কি য়োগা কৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিম। আৰু তাৰপিছত মই ৰাতিপুৱাৰ কামখিনি সোনকালে কৰি গা পা ধুই ল'লোঁ। আৰু এতিয়া সময় হৈছে কলেজ যাবলৈ ৰেডি হোৱাৰ। আৰু কলেজ যাবৰ বাবে মই এয়া সামান্য চিম্পলকৈ মেকআপ কৰি লৈছোঁ। আৰু এতিয়া চুলিখিনি ফনিয়াই ল'লে মই অলমষ্ট কলেজৰ বাবে ৰেডি হৈ যাম। Change it. মাজতে এটা কথা কৈ লওঁ,
মই এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে মই হোষ্টেলত থাকি গোটেই দিনটো কি কি কৰোঁ। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই মোৰ হোষ্টেলখন আৰু ইয়াত থকা মানুহখিনিক লগ কৰাই দিবলৈও চেষ্টা কৰিম। আৰু এতিয়া মই প্ৰপাৰলি ৰেডি হৈ গ'লোঁ আৰু এতিয়া সময় হৈছে কলেজলৈ যোৱাৰ। কলেজৰ পৰা আহি কি কি কৰোঁ আপোনালোকক দেখুৱাম। কলেজৰ পৰা আহি ভাত পানী খাই লৈ আৰু অকণমান ৰেষ্ট লৈ মই চাদলৈ আহি গ'লোঁ অকণমান নিজৰ লগত সময় কটাবলৈ। আপোনালোকে দেখিছে ভিউটো ইয়াৰ পৰা কিমান ধুনীয়া। ঘৰবোৰৰ সৈতে পাহাৰখন কিমান ধুনীয়া লাগিছে নহয়নে? আৰু সেয়া চাবলৈকে মই সদায় এবাৰ হ'লেও ইয়ালৈকে আহোঁ। সম্পূৰ্ণ দৃশ্যটো মোৰ লগতে আপোনালোকেও চাই লওক। আৰু এনেকৈয়ে এঘণ্টামান সময় মই তাত কটাওঁ। চাওকচোন মই কেনেকৈ নিজৰ মাজতে অকলে অকলে গান গাই আছোঁ। যিয়ে নহওক আপোনালোকেও নিশ্চয় এনেকৈ সময় কটাই ভাল পায়, জনাবচোন। আৰু অৱশেষত মোৰ ৰুমলৈ যোৱাৰ সময় আহি গ'ল। ব'লক আপোনালোকক গধূলি লগ পাই আছোঁ। গধূলি হৈ গ'ল আৰু মই আপোনালোকক এতিয়া দেখাম মোৰ বেলকনিৰ পৰা গধূলিৰ ভিউটো কেনেকুৱা দেখি। চাৰিওফালে কেৱল ভিউৱেই নহয়নে? চাওকচোন মই প্ৰপাৰ ভ্লগিং কৰাৰ সম্পূৰ্ণ চেষ্টা কৰি আছিলোঁ, কিন্তু যিহেতু মোৰ বাবে এয়া ফাৰ্ষ্ট টাইম মোৰ দ্বাৰা সম্পূৰ্ণ হৈ নুঠিল। মই এয়াই কৈ আছিলোঁ যে এতিয়া হৈছে একাপ চাহ খোৱাৰ। ব'লক তেনেহ'লে চাহকাপ বনাই লওঁ। অতি কম সময়তে মোৰ চাহ ৰেডি হৈ গ'ল।
ঘৰৰ পৰা দি পঠিওৱা বুন্দিয়া ভুজিয়াৰে মই চাহ খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। চাহ তাহ খাই লৈ পঢ়িব যোৱাৰ আগতে মই ইয়াক অকণমান মেডিটেশ্যন কৰি লওঁ, যাতে মই ভালদৰে পঢ়িব পাৰোঁ। আপোনালোকে কৰেনে নাই জনাবচোন। এতিয়া ফাইনেলি পঢ়াৰ সময় আহি গ'ল। ব'লক তেনেহ'লে মই কেনেকৈ পঢ়োঁ আপোনালোকক দেখাইছোঁ। আৰু যিহেতু মই ইকনমিক্স ষ্টুডেণ্ট হয়, মই এতিয়া পঢ়িম ইকনমিক্স। ব'লক তেন্তে এইয়া দেখুৱাইছোঁ মই কি পঢ়ি আছিলোঁ। পঢ়া শুনা হোৱাৰ পিছত মই ভাত তাত খাই ল'লোঁ আৰু এতিয়া সময় হৈছে ব্ৰাছ কৰাৰ। ব্ৰাছ কৰি উঠাৰ পিছত ফেচ ৱাছ কৰি মই ইয়াত বহি ল'লোঁ অকণমান স্কিন কেয়াৰ কৰিম বুলি। মই বাৰু বহুত বস্তু ইউজ নকৰোঁ, আপোনালোকেও আপোনালোকৰ ছালখনৰ কেনেকৈ যতন লয় জনাবচোন। আৰু অৱশেষত শোৱাৰ আগতে মই অকণমান লেপটপটো চাম বুলি উলিয়াই ল'লোঁ। এয়া চাওকচোন
কেমেৰাটো থোৱাত গণ্ডগোল হোৱাৰ বাবে মোৰ মুখখনেই নোলায়। যিয়ে নহওক মই অকণমান হ'লেও আপোনালোকক মই দিনটো কি কৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিল কমেণ্টত জনাব, যদি কিবা ভুল হৈছে সেয়াও জনাব। প্ৰথম ভিডিঅ' বুলি অকণমান মৰমবোৰ বেছিকৈ দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু গুড নাইট, বাই বাই।